নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কেইটামান পোষ্ট মুকলি কৰিছে, সেইকেইটা আপোনালোকক জনাবলৈ আহিছোঁ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন কেইটামান পোষ্টৰ এপ্লাই চলি আছে। লাষ্ট ডেট এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 30 তাৰিখ 6 মাহ 2023। ইয়াত কোৱা হৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ RBI হেজ ৰিলিজড এ নটিফিকেশ্যন ফৰ দি ৰিক্ৰুইটমেণ্ট অফ 35 জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেটত আছে civil আৰু ইলেক্ট্ৰিকেল ভেকেঞ্চি। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়াৰ। ইয়াত কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে 35জন কনিষ্ঠ অভিযন্তা চিভিল অথবা বৈদ্যুতিক পদত নিযুক্তিৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। পিছত RBI JE ৰিক্ৰুইটমেণ্টছ 2023 প্ৰথম পদটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল। ইয়াত টোটেল পোষ্ট আছে 29টা। ছেকেণ্ডত আছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল। ইয়াত টোটেল পোষ্ট আছে 6টা। ইয়াত পে স্কেল দিয়া আছে 20,700 টকাৰ পৰা 55,700 টকালৈ। আৰু এজ লিমিট হ'ল এ কেণ্ডিডেট মাষ্ট হেভ এটেইনড the age of 21 years and must not have attained the age of 30 years on 1 June 2023। ইয়াত কোৱা হৈছে যে বয়সৰ সময়সীমা এজন প্ৰাৰ্থীৰ বয়স 21 বছৰ হ'ব লাগিব আৰু 2023 চনৰ 1 জুন তাৰিখলৈ 30 বছৰ বয়স হ'ব নালাগে। মানে 2023 চনৰ 1 জুন তাৰিখলৈ 30 বছৰ হ'ব নালাগে, তাৰ আগতে 21 বছৰ হ'ব লাগিব। পিছত হ'লে নহ'ব, ডেটটো যোনটো ডেট দিয়া আছে তাৰ আগত হ'ব লাগিব। বয়সৰ শিথিলতাসমূহ তলত ST SCৰ কাৰণে তেনেকৈ দিয়া আছে। অনুসূচিত জাতি 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWBD জেনেৰেল EWSৰ বাবে 10 বছৰ, SC ST PWBDৰ কাৰণে 15 বছৰ এণ্ড OBC PWBDৰ বাবে 13 বছৰ। পিছত এডুকেশ্যনেল বা বৈদ্যুতিক আৰু ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিব লাগিব। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 55 নম্বৰ লাগিব। SC ST PWBDৰ কাৰণে 45 নম্বৰ। অভিজ্ঞতাসমূহ এনেধৰণৰ লাগিব: কনিষ্ঠ অভিযন্তা অসামৰিক, ডিপ্ল'মাধাৰীৰ বাবে কমেও 2 বছৰৰ অভিজ্ঞতা বা ডিগ্ৰীধাৰীৰ বাবে অসামৰিক নিৰ্মাণৰ কাম আৰু কাৰ্যালয় ভৱন, বাণিজ্যিক ভৱন, আৱাসিক কমপ্লেক্সৰ অসামৰিক ৰক্ষণাবেক্ষণৰ নিষ্পাদন আৰু তত্ত্বাৱধানত কমেও 1 বছৰৰ অভিজ্ঞতা থাকিব লাগিব আৰু মৌলিক জ্ঞান থাকিব লাগিব। RCC ডিজাইন আৰু অন্যান্য অসামৰিক কামৰ কম্পিউটাৰৰ কামৰ জ্ঞান, অসামৰিক কামৰ বাবে নিবিদা প্ৰস্তুত কৰাৰ অভিজ্ঞতা আদি বা PhD 1 বছৰীয়া স্নাতক এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ লাগিব। জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে বৈদ্যুতিক, ডিপ্ল'মাধাৰীৰ বাবে কমেও 2 বছৰৰ অভিজ্ঞতা বা ডিগ্ৰীধাৰীৰ বাবে কমেও 1 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। বৃহৎ অট্টালিকা, বাণিজ্যিক ভৱন, বৈদ্যুতিক স্থাপনৰ নিষ্পাদন আৰু তত্ত্বাৱধানত HT/LT ছাবষ্টেচন, কেন্দ্ৰীয় AC প্লাণ্ট, লিফ্ট, UPS, DC ছেট, CCTV, ফায়াৰ এলাৰ্ম ছিষ্টেম আদি বা PHUত 1 বছৰীয়া স্নাতক এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ লাগিব। ষ্টাৰ্টিং হ'ল অনলাইন এপ্লিকেশ্যনৰ ফিজ। অনলাইন এপ্লাই কৰাৰ তাৰিখ হ'ল 9 জুন 2023 পৰা। লাষ্ট ডেট হ'ল 30 জুন 2023। তো যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী নটিফিকেশ্যন পাবৰ কাৰণে। ধন্যবাদ।